ৰিজাল্ট ওলাইছে ফলাফল বাহিৰ হৈছে আৰু লখিমপুৰ জিলাখনলৈও বহু প্ৰতিভাৱান বহু উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে মই আজি এখন বিশেষ বাসগৃহত উপস্থিত হৈছোহি য'ত ডিম্পী সোণোৱালে এইবাৰ APSC তেওঁ যি ফলাফল সেই ফলাফলত তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল ডিম্পীৰ কেইবাটাও ছিগনিফিকেণ্ট দিশ আছে তাই এই যিটো পৰীক্ষা দিছিল এই পৰীক্ষাত তাই নিজে কাম কৰি তাই পৰীক্ষাত বহিছিল আৰু কোনো ধৰণৰ কোচিং লোৱা নাছিল তাইৰ যি অংগনবাড়ীৰ তাইৰ ছুপাৰভাইজাৰ হিচাপে ঢকুৱাখানাত কৰ্মৰত আছিল আৰু সেই কাম সমান্তৰালভাৱে কৰি থাকিও তাই কিন্তু এই ধৰণে পৰীক্ষাত বহি বিশেষভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু প্ৰথমে ডিম্পীক মই তোমাক স্বাগতম জনাইছোঁ অভিনন্দন জনাইছোঁ কি ক'ব খুজিবা যে তুমি কাম কৰি আছিলা ঢকুৱাখানাৰ দৰে ঠাইত গৈ তুমি অংগনবাড়ীত কাম কৰি আছিলা তাৰ মাজতে তুমি কিন্তু পঢ়ি এই ধৰণৰ সফলতা অৰ্জন কৰিলা কি ক'ব খুজিবা এই সফলতাক লৈ তুমি কাক বিশেষভাৱে অনুপ্ৰেৰণা উৎস বুলি ভাবা প্ৰথমতে আপোনালৈ ধন্যবাদ কৰিবলৈ মন এটা আছিল সেইকাৰণে কামৰ মাজতো সময় উলিয়াই পঢ়িছিলোঁ মোৰ ভণ্টি পল্লৱ তাৰপিছত মোৰ লগৰখিনিয়ে আৰু লাইব্ৰেৰীত যিসকলে মোৰ লগত পঢ়িছিল আৰু মা দেউতা সকলোৱে মোক খুব অনুপ্ৰেৰণা যোগাইছিল যে যিখিনি তুমি কৰিব বিচাৰা কৰা বুলি তো মই খুব এটা শক্তি পাইছিলোঁ পঢ়িবৰ কাৰণে আৰু তুমি যে কামো কৰি আছা কাৰণ অংগনবাড়ীৰ নিচিনা বিশেষভাৱে অংগনবাড়ীৰ খুব দৌৰ টু দৌৰ গৈ কাম কৰি থাকিব লাগে ইমান যোগাইছিল যে যিখিনি তুমি কৰিব বিচাৰা কৰা বুলি তো মই খুব এটা শক্তি পাইছিলোঁ পঢ়িবৰ কাৰণে আৰু তুমি যে কামো কৰি আছা কাৰণ অংগনবাড়ীৰ নিচিনা বিশেষভাৱে অংগনবাড়ীৰ খুব দৌৰ টু দৌৰ গৈ কাম কৰি থাকিব লাগে ইমান ব্যস্ততাৰ মাজত যে তুমি আকৌ APSC দৰে ইমান গুৰুত্বপূৰ্ণ পৰীক্ষা এটা দিম বুলি মনলৈ কেনেকৈ আহিলে মই একচুৱেলি APSCটো অংগনবাড়ী ছুপাৰভাইজাৰ পোৱা আগতে দিছিলোঁ প্ৰিলিমছটো মেইনছটো মই অংগনবাড়ী ছুপাৰভাইজাৰ হিচাপে কৰ্মৰত অৱস্থাত থাকোঁতে দিছোঁ মেইনছ দিয়াৰ কাৰণে মানে মেইনছৰ কাৰণে যথেষ্ট পঢ়িব লগা হয় তো মই চাকৰিৰ কামখিনি কৰি আমি ফিল্ড ডিউটি থাকে ফিল্ড ডিউটিৰ পৰা আহি অফিচত সোমাই আকৌ ঘৰত আহি ভাত পানী বনাই আৰু যিখিনি সময় পাওঁ সেইখিনি সময় পঢ়িছিলোঁ খুব ভালকৈ মেইনছৰ কাৰণে আৰু বহুতে কয় যে কোচিং কৰিব লাগে বিশেষভাৱে খুব পঢ়া শুনাৰ ক্ষেত্ৰত খুব চিনচিয়াৰ হ'ব লাগে কোনকেইটা দিশত আচলতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগে বুলি ভাবা কাৰণ বহুতে আকৌ APSCত আকৌ তেওঁলোকেও এই যোগদান কৰিব খোজে বা সফলতা অৰ্জন কৰিব খোজে যিসকলে APSCত পুনৰবাৰ বহিব তেওঁলোকক তুমি পৰামৰ্শ হিচাপে কি দিব খোজা কোচিংটো একচুৱেলি মানুহ মতে বেলেগ হয় কোনোবা ল'ৰা ছোৱালীক কোচিঙৰ প্ৰয়োজন হ'বও পাৰে কাৰণ চিলেবাছটো খুব ভাষ্ট হয় ধৰক ইকনমিৰ নিচিনা ছাবজেক্ট বা ছায়েন্স এণ্ড টেকৰ নিচিনা ছাবজেক্ট এটা আৰ্টছৰ ষ্টুডেণ্ট এজনৰ কাৰণে বুজিবলৈ কঠিন হয় তো তেওঁলোকৰ কাৰণে সেই পাৰ্টিকুলাৰ ছাবজেক্টটোত কোচিঙৰ প্ৰয়োজন হ'বও পাৰে মই মানে ইমান কোচিঙৰ প্ৰয়োজন হোৱা অনুভৱ নকৰিলোঁ সেইকাৰণে মই চিলেবাছ মতে যিখিনি আছিলে আৰু আগৰ টপাৰসকলে বা UPSC টপাৰসকলে যিখিনি কিতাপ পাঠ্যপুথিৰ কথা তেওঁলোকে উল্লেখ কৰিছিল সেইখিনিকে মই নিজৰ আহিলা হিচাপে লৈ সেইখিনি পঢ়ি মেলি যিখিনি নিজে পাৰোঁ নিজৰ ফালৰ পৰা পাৰি তেনেদৰে কৰিছিলোঁ মেইনছ ক্লিয়াৰ কৰাৰ পিছত যেতিয়া তুমি ভাইভালৈ গ'লা ভাইভাত তুমি কেনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছিলা ভাইভাত মোক অংগনবাড়ী ছুপাৰভাইজাৰৰ ৰোল তাৰপিছত আমাৰ এই ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটোৰ কথাই সুধিছিল বিশেষকৈ তাৰপিছত মোৰ গ্ৰেজুৱেশ্যন আছিল বায়'টেকন'লজিৰো কুৱেশ্যন দুই এটা তেওঁলোকে সুধিছিল তেওঁলোকে এথিক্সৰ কুৱেশ্যন সুধিছিল ইম'চনেল ইণ্টেলিজেন্সৰ ওপৰত তাৰপিছত ড্ৰাগ ট্ৰেফিকিঙৰ কথাও সুধিছিল তো সেই তেনেদৰে মানে খুব এক ভাইভাৰ কাৰণে একো ভয় কৰিবলগীয়া কথা নাই তেওঁলোক খুব কৰ্ডিয়েল হয় খুব ধুনীয়াকৈ তেওঁলোকে মানে কথা পাতি থকাৰ নিচিনাই অনুভৱ কৰাইছিল আৰু যিহেতুকে তুমি এইবাৰ তুমি মনে ভবাৰ ধৰণে ৰেংকটো পাইছানে কাৰণ তোমাৰ 356 ৰেংক তুমি আকৌ দিব খুজিবা নেকি APSC আকৌ তুমি বহিব খুজিবা নেকি পৰীক্ষাত মই মানে ইমান একো আশা কৰা নাছিলোঁ তো মই খুব সুখী মানে কাৰণ মই নিজৰ প্ৰচেষ্টাত কৰিছোঁ যেতিয়া মানে মই ইমান আশা কৰাও নাছিলোঁ যে হ'ব বা নহ'ব কোনখিনিত ভুল হৈছে মই নিজেও নাজানো তো সেইকাৰণে খুব ভাল লাগিছে তো ভৱিষ্যতে ভাবিম আৰু দেই লাহেকৈ এতিয়া ছাৰ্ভিচেছটো কেনেকুৱা হয় তাৰ ওপৰত ডিপেণ্ড কৰিব পঢ়িবলৈ কিমান টাইম পাওঁ নিশ্চয়কৈ মই তোমাক পুনৰ অভিনন্দন জনাইছোঁ আৰু তেওঁ ঘৰখনতে আছোঁ দেউতাক আছে মই তেওঁৰ সৈতেও কথা পাতোঁ যে ছোৱালীয়ে কাম কৰি আছিল তাই অংগনবাড়ীৰ দৰে ইমান মই জানো অংগনবাড়ী কৰ্মীৰ কিমান ধৰণৰ কাম থাকে ঘৰে ঘৰে গৈ এইবিলাক কাম চম্ভালিব লাগে কিন্তু তাৰ মাজতে যে APSCৰ নিচিনা গুৰুত্বপূৰ্ণ পৰীক্ষা এটা তাই এই ধৰণে সফলতা অৰ্জন কৰিলে পিতৃ হিচাপে কি ক'ব খোজে প্ৰথমতে আপোনালোকলৈ মোৰ নমস্কাৰ থাকিল
তাই যি প্ৰচেষ্টা মই খালি উৎসাহে দিছোঁ যিখিনি দিব পাৰোঁ আৰু ছোৱালী যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছৰ পৰা ইয়াত নাই তেজপুৰতে থাকে আৰু মই যিখিনি ইয়াৰ পৰা উপদেশ দিব লাগে খালি জীৱনত হতাশ নহবি কিবা এটা কামটো কৰিব লাগিব ময়ো জীয়াই থাকিবলৈ অকণমান তই প্ৰেৰণা দিব লাগিব আৰু তেতিয়াই কৈছিলোঁ যে মই যিটো LD চাকৰিটোত পৰা চাকৰি কৰি আছিলোঁ তেতিয়া কৈছোঁ যে এই ঠাইৰ পৰা যদি তই দৌৰ মাৰ মোৰ সেই ঠাইৰ পৰা দৌৰিব লাগিব তাৰ আগত দৌৰিব লাগিব যদি LDতে থাকোঁ তেতিয়াহ'লে মোৰ সাৰ্থক নহ'ব আৰু তাৰ বাবে তাই যিটো ফল হেৰি কৰিলে ঈশ্বৰৰ কৃপা ৰাইজৰ আশীৰ্বাদ আৰু গাঁওখনৰ কাৰণে সুনাম অনাৰ বাবে জিলাখনৰ কাৰণে সুনাম অনাৰ বাবে মোৰ ঈশ্বৰৰ ওচৰত অশেষ প্ৰাৰ্থনা মই ধন্যবাদ জনাইছোঁ কোনো ধৰণৰ কোচিং নকৰাকৈ বা কোচিঙত নপঢ়াকৈ APSC পৰীক্ষাৰ উত্তীৰ্ণ হ'ল গতিকে ইয়াৰ দ্বাৰা আপোনালোকে কি বুজি পালে যে বহুতে হয়তো কৈ থাকে আপোনালোকক যে APSC পৰীক্ষা পাছ কৰিবলৈ হ'লে আপোনালোকে কোচিং লোৱাটো বা কোচিং কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ কোচিং নোলোৱাকৈ কোনো APSC পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে এনেকুৱা ধৰণৰ বহুতে হয়তো কথা আপোনালোকে শুনাই থাকিব পাৰে কিন্তু আপোনালোকে উদাহৰণ হিচাপে এওঁক লওক এওঁ যেনেকৈ কিবা এটা বেলেগ কাম কৰি থকাৰ পাছতো তেওঁ APSCৰ কাৰণে নিজে সময় লৈ নিজে পঢ়িছিলে লাইব্ৰেৰীত গৈ পঢ়িছিলে বুলি কৈছে তেওঁ কোনো ধৰণৰ কোচিং নোলোৱাকৈ পঢ়িছে বুলি কৈছে গতিকে ইয়াৰ দ্বাৰা আপোনালোকে এইটোৱে বুজিলে যে APSC পৰীক্ষাত পাছ কৰিবলৈ কেৱল কোচিঙৰ দৰকাৰ নহয় নিজৰ যিখিনি সামৰ্থ্য আছে সেই সামৰ্থ্যখিনি ব্যৱহাৰ কৰাৰ প্ৰয়োজন গতিকে এইটোৱে কথা আপোনালোকে বহুতে হয়তো পজিটিভলিয়ে ল'ব কথাটো কাৰণ APSC পৰীক্ষা পাছ কৰিছে 378 নে কিবা এটা ৰেংক পাইছে যিয়েই নহওক ৰেংকটো যিয়েই নহওক কিন্তু APSC পৰীক্ষাত উত্তীৰ্ণ হৈছে গতিকে ইয়াৰ নিচিনা আৰু ভাল কথা একো নাই উইদাউট কোচিং তেওঁ APSC পৰীক্ষাত উত্তীৰ্ণ হৈছে গতিকে তাতকৈ ভাল কথা আৰু একো হ'ব নোৱাৰে তেওঁৰ কাৰণে কাৰণ তেওঁ এটা বেলেগ কামতো জড়িত হৈ আছিলে সেই কামটোৰ লগতে তেওঁ APSCৰ কাৰণেও পঢ়ি আছিলে